লৈ যোৱাৰ আগতে সম্পূৰ্ণৰূপে ব্যাখ্যা কৰি দিয়াটো উচিত হ'ব যে বহুত লোকে ভাবে তেওঁলোকৰ উচ্চতা জিনৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ তেওঁলোকৰ মাক দেউতাকৰ উচ্চতা যিমান হ'ব তেওঁলোকৰো সমানেই হ'ব। কিন্তু আপুনিও তেনেকৈ ভাবে নেকি? তেনেহ'লে এনে ভাব আঁতৰাই দিয়ক। মানি ল'লো হাইট জিনৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু সম্পূৰ্ণৰূপে জিনৰ ওপৰত নিৰ্ভৰ নকৰে। এতিয়া আপুনি ভাবিব পাৰে, ঠিক আছে, মানি ল'লো হাইট জিনৰ ওপৰত নিৰ্ভৰ নকৰে, মই ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ তথাপিওচোন মোৰ হাইট বঢ়া নাই। ৰ'ব, এইটোৱেই হাইট বঢ়াব বিচৰাসকলে ভুল কৰে। মানে এক্সাৰচাইজ, যোগাসন এইবোৰতো কৰে, কিন্তু হাইট বঢ়াবলৈ যি মেইন বস্তুৰ প্ৰয়োজন সেইটো কোনেও নকৰে। মেইন বস্তু কি? মেইন বস্তু মানে ডায়েট কোনেও নকৰে। ডায়েট অৰ্থাৎ খাদ্য। হাইট বঢ়াবলৈ এক্সাৰচাইজ, যোগাসন যিমান প্ৰয়োজন তাতোতকৈ অধিক প্ৰয়োজন খাদ্যৰ। জীয়াই থাকিবলৈ কেৱল খাদ্য যদি দিয়ে, পানী নিদিয়ে, তেতিয়া জীয়াই থাকিব পাৰিব? নিশ্চয় নোৱাৰে। ঠিক তেনেকৈ আপোনাৰ হাইট বঢ়াবলৈ এক্সাৰচাইজ, যোগাসনৰ লগতে ভাল খাদ্যৰো প্ৰয়োজন। এই ভিডিঅ'টোত মই হাইট বঢ়াবলৈ কি খাদ্যৰ প্ৰয়োজন তাৰ বিষয়ে আলোচনা কৰিম। যদি আপুনি এই খাদ্যবিলাক ফ'ল' কৰে তেনেহ'লে আপোনাৰ হাইট 100% বাঢ়িব। আপুনি এই সকলোবোৰ কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। তাৰ আগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পাবলৈ সক্ষম হয়। হাইট বঢ়াবলৈ বেছি প্ৰটিনৰ প্ৰয়োজন। প্ৰটিনৰ পাছত ভিটামিনৰ প্ৰয়োজন। ভিটামিনত ভিটামিন চি, ভিটামিন ডি, ভিটামিন কে বহুত বেছি প্ৰয়োজন। তাৰ পাছত মিনাৰেল, কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম এইবোৰ আপোনাৰ হাইট বঢ়াবলৈ সহায় কৰে। যদি আপুনি নন ভেজিটেবল হয় তেতিয়াহ'লে আপোনাৰ উচ্চতাৰ কাৰণে মাংস, কণী আৰু মাছ সকলোতকৈ উত্তম খাদ্য। মাংসত বহুত পৰিমাণে প্ৰটিন পোৱা যায়। 100 গ্ৰাম মাংসত 25ৰ পৰা 30 গ্ৰাম প্ৰটিন পোৱা যায়। তাৰ উপৰিও কণীতো প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। কণীৰ বগা অংশত বেছি প্ৰটিন পোৱা যায়। কণীৰ বগা অংশত 3 পৰা 4 গ্ৰাম প্ৰটিন পোৱা যায় আৰু মাছতো প্ৰচুৰ প্ৰটিন পোৱা যায়। 100 গ্ৰাম মাছত 24ৰ পৰা 25 গ্ৰাম প্ৰটিন পোৱা যায়। এই তিনিওবিধ খাদ্যই আপোনাৰ হাইট বঢ়াবলৈ বহুত সহায় কৰিব। আৰু আপুনি যদি ভেজিটেৰিয়ান হয় তেতিয়াহ'লে আপোনাৰ কাৰণে চয়াবিন, গাখীৰ সকলোতকৈ উত্তম। চয়াবিনতো বহুত পৰিমাণে প্ৰটিন পোৱা যায় আৰু গাখীৰতো প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। গতিকে আপোনাৰ হাইট বঢ়াবলৈ এইবোৰ ৰেগুলাৰ খালে হাইট সোনকালে বৃদ্ধি হ'ব। ফলৰ ভিতৰত মধুৰি আৰু ডালিমত প্ৰচুৰ প্ৰটিন পোৱা যায়। ইয়াত থকা প্ৰটিনে আপোনাৰ হাড়বিলাক মজবুত কৰি হাইট বৃদ্ধিত সহায় কৰিব। শাক-পাচলিৰ ভিতৰত যেনে সেউজীয়া শাক-পাচলি খালে ডায়েটেৰী ফাইবাৰ পোৱা যায়, যিয়ে আপোনাৰ হিউমেন গ্ৰ'থ হৰম'ন ষ্টিমুলেট কৰি দিয়ে, যাৰ দ্বাৰা আপোনাৰ হাইট বৃদ্ধিত সহায় কৰিব। এতিয়া আহক ভিটামিনৰ কথা আলোচনা কৰোঁ। ভিটামিনৰ ভিতৰত ভিটামিন চি, ভিটামিন ডি আৰু ভিটামিন কে হাইট বঢ়াবলৈ বহুত জৰুৰী। যিমানবোৰ টেঙা বস্তু যেনে আমলখি, নেমু আদিত ভিটামিন চি পোৱা যায় আৰু ভিটামিন ডিৰ প্ৰধান উৎস হৈছে ছানলাইট অৰ্থাৎ সূৰ্যৰশ্মি। সূৰ্যৰশ্মি ভিটামিন ডিৰ নেচাৰেল উৎস। ভিটামিন ডিয়ে আপোনাৰ হাড়বিলাক মজবুত কৰে আৰু ইয়াৰ লগতে আপোনাৰ হাইট বৃদ্ধিতো সহায় কৰে। ভিটামিন কেৰ উত্তম খাদ্য হৈছে পালেং। পালেং শাকত প্ৰচুৰ পৰিমাণে ভিটামিন কে পোৱা যায়। ভিটামিন চি, ভিটামিন ডি আৰু ভিটামিন কে এই তিনিওবিধ ভিটামিনে আপোনাৰ হাইট বৃদ্ধিত সহায় কৰে। ভিটামিন চি, ভিটামিন ডি আৰু ভিটামিন কে এই তিনিওবিধ ভিটামিনে আপোনাৰ হাইট বৃদ্ধিত সহায় কৰে। গতিকে আপোনাৰ দৈনিক খাদ্য তালিকাত এইবোৰ অন্তৰ্ভুক্ত কৰক। আৰু আপুনি যদি ভেজিটেৰিয়ান হয়